নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই দীপাংকৰ ব্লগ ইউটিউব চেনেল। আজি লৈ আহিছোঁ যিটো আমাৰ CIJW মান্দাকাটাৰ যিটো আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে তাৰ কিছুমান কুৱেশ্যন আনচাৰ আৰু তাত কেনেধৰণৰনো কুৱেশ্যন সুধিছে তাৰ মোৰ লগৰ কিছুমান প্ৰায় লগৰ ভাইখেত আৰু মোৰ চিনাকি লগৰবিলাকো আছে। তেওঁলোকে যিবিলাকে ইণ্টাৰভিউ দিব গৈছে তেওঁলোকৰ পৰা মই ফোনাফোনি কৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰায় 10-15টা কুৱেশ্যন। আৰু মোৰ ফালৰ পৰা মই যিমানটো পাৰে কুৱেশ্যনৰ আনচাৰবিলাক দিবলৈ চেষ্টা কৰিম আৰু মোৰ ফালৰ পৰা মই আপোনালোকক কুৱেশ্যন দিম। আৰু মোৰ আগৰ ভিডিঅ'বিলাকো যদি চাইছে তাতো বহুত ধৰণৰ কুৱেশ্যন আনচাৰ মই দিয়া আছে। মই এতিয়া আপোনালোকৰ মাজত লৈ আহিম। আৰু এটা কথা কওঁ যে কি মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে এনেধৰণৰ কুৱেশ্যনবিলাক পাই থাকে আৰু নেক্সট আপোনালোকৰ সুবিধা হয়, যাতে এনেধৰণৰ কুৱেশ্যন আনচাৰবিলাক পাই আপোনালোকে যিটো ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে তাত আপোনালোকে উপকৃত হ'ব পাৰে, সুন্দৰদৰে পাছ কৰি আহিব পাৰে। এতিয়া মই লৈ আহিছোঁ যে যিখিনি কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে আৰু এটা কথা তাত আৰু কেনেকুৱা ধৰণৰ লগতে কওঁ যে তাত কেনেকৈ আপোনালোকৰ ড্ৰাইভিং কৰিব দিছে, এই সকলোখিনি কথা কৈ দিওঁ। আপোনালোকে এতিয়া চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আৰু এতিয়া আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ কুৱেশ্যনবিলাক। এতিয়া প্ৰথম কুৱেশ্যনটো মই আপোনালোকৰ মাজত লৈ আহিছোঁ, যিটো আমাৰ গাড়ীত আপোনালোকে দেখিব RPM বুলি লেখা থাকে, মিটাৰত থাকিব RPM। RPMৰ ফুল ফৰ্ম কি আৰু ই কি সূচায় মই সুন্দৰভাৱে আপোনালোকৰ মাজত লৈ আহিছোঁ। RPM মানে হ'ল কি ৰেভলিউশ্যন পাৰ মিনিট। ই হৈছে ঘূৰ্ণনৰ কম্পনাংক। এতিয়া এটা বস্তুৱে প্ৰতি মিনিটত বস্তু এটাই কিমান বাৰ ঘূৰ্ণন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে, ই কি কয় RPMে তাকে সূচায়। এতিয়া সুন্দৰভাৱে বুজি পালে যে কি RPM হৈছে কি ৰেভলিউশ্যন পাৰ মিনিট। এটা বস্তুৱে 1 মিনিটত কিমান বাৰ ঘূৰ্ণন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে ই তাকে সূচায়। এতিয়া সুন্দৰভাৱে বুজি পালে। এতিয়া নেক্সট কুৱেশ্যন আপোনালোকৰ মাজত লৈ আহিছোঁ যে কি আপোনালোকে সুধিছিলে যিটো আমাৰ যেতিয়া আমি ছাৰ্ভিচিং কৰোঁ যে বলেৰো, মোক সুধি আছিলে যে বলেৰো দাদা বলেৰো তেতিয়া তলত যে আমি মবিল উলিয়াওঁ, এই মবিল উলিয়াওঁতে এটা নট থাকে, সেই নটটোৰ নাম কি আৰু ইয়াৰ চাইজ থাকে। এই সুন্দৰভাৱে আপোনালোকৰ মাজত লৈ আহিছোঁ ইয়াৰ নটৰ নাম আৰু চাইজ। ইয়াৰ নটটোৰ নাম হৈছে কি ড্ৰেন নাট বুলি কয়, ড্ৰেন নাট। ইয়াৰ চাইজ হৈছে 22। তোমালোকে সুন্দৰভাৱে ক'বা যে কি তোমালোকে সুধিব পাৰে যে কি যিটো আমাৰ যিটো তলত থাকে, মই চিম্পুলকৈ সাধাৰণভাৱে বুজাই দিছোঁ, যিটো নাট থাকে তাৰ নাটৰ চাইজটো আৰু নামটো মই ধুনীয়াকৈ কৈ দিলোঁ যে কি ড্ৰেন নাট আৰু ইয়াৰ চাইজ হ'ল 22। সুন্দৰভাৱে ক'বা। আশা কৰোঁ মই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক লৈ আপোনালোকে উপকৃত হ'ব পাৰিব। এতিয়া নেক্সট কুৱেশ্যন হৈছে আৰু এটা কুৱেশ্যন যে কি আমাৰ যিখন বলেৰো গাড়ীখনৰ কথা হৈছে, যিটো ক্লাছ প্লেট, ইয়াত কেনেকুৱা ধৰণৰ ক্লাছ প্লেট লগায়। বেলেগ গাড়ীত বেলেগ ক্লাছ প্লেটৰ বহুত ভাগ আছে আৰু বহুত নাম আছে। এতিয়া মই আপোনালোকৰ মাজত লৈ আহিছোঁ যে আমাৰ বলেৰো গাড়ীখনত কি ক্লাছ প্লেট ব্যৱহাৰ কৰে, এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিছে। মই এতিয়া উত্তৰটো কৈ দিছোঁ যে আপোনালোকৰ কি বলেৰো গাড়ীখনত আমাৰ কি কয় ছিংগুল প্লেট ক্লাছ ব্যৱহাৰ কৰে। সুন্দৰভাৱে ক'বা যে কি আমাৰ বলেৰো গাড়ীখনত ছিংগুল ক্লাছ প্লেট ব্যৱহাৰ কৰে ছাৰ। কাৰণ কেলৈ এটা কথা, ক্লাছ প্লেটৰ বহুত বেলেগ নাম আছে আৰু দীঘলীয়া প্ৰচেছ, মানে ক'বলৈ গ'লে বহুত। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিম এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। এতিয়া মই বেছিকটো কৈছোঁ যাতে তোমালোকে বেছিকটো কৈ, আৰু মই বলেৰো গাড়ীখনৰ ওপৰতে কৈছোঁ যে সুন্দৰভাৱে তোমালোকে পাছ কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিবা, মই আগতে কৈছোঁ এইবাৰ গাড়ীখন যিটো আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে, গাড়ীখনৰ একদম ইঞ্জিনৰ ভিতৰলৈকে সুধিছে। এবাৰ টাফ হৈছে, আগৰ দৰে নহয়। আগতে আমি কি হয় কি চিম্পুল কিছুমান বেছিক ছিগনেলখিনিয়ে সুধিলে বা ওপৰে কিবা সুধিলে সেইখিনি কৈয়ে তোমালোকৰ হৈ গৈছিলে। কিন্তু এইবাৰ কেণ্ডিডেটো বেছি, তেনেদৰে আমাৰ টাফ হৈছে। তোমালোকে যদি গৈছা পৰীক্ষা দিবলৈ তেতিয়াহ'লে গম পাইছা কেনেকুৱা টাফ সুধিছে। নিজকে যেন এজন মেকানিক বনাই যাবলৈহে ইচ্ছা গৈছে, সেনেকুৱা অনুভৱ হৈছে যদি মুখামুখি যদি হৈছা পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনৰ। এতিয়া চাই থাকক, মই কৈ থাকোঁ সকলো প্ৰশ্ন।
এতিয়া নেক্সট হ'ল কি আপোনাৰ যেতিয়া আমাৰ এখন গাড়ীৰ চকা এটা খুলিবলগীয়া হয় এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে যে চকাটো খুলিবলৈ আমাৰ কি কি বস্তু প্ৰয়োজন হয় এটা চকা খুলিবলৈ এতিয়া সেইটো মনত ৰাখিবা যে আমাৰ যেনেকৈ গাড়ীখন খুলিবলৈ কি কৰিব লাগিব জেক লাগিব নিশ্চয় জানা জেকৰ প্ৰয়োজন জেক লাগিব আমাৰ যেনেকৈ তাৰ টুলছখিনি লাগিব কি লাগে গাড়ীখন আমি যদি চকাটো খুলিব হয় আমি আগপিনে গুটকা লগাই ল'ব লাগিব সেইখিনি যাৱতীয় বস্তু সেইকাৰণে সুন্দৰভাৱে কথাখিনি সুন্দৰভাৱে বুজাই দিবা কি প্ৰয়োজন হ'ব আৰু যদি তোমাক খুলিবও দিয়ে তেতিয়া তুমি ঘপককৈ খুলি নিদিবা যে যিখিনি যাৱতীয় প্ৰয়োজনীয় বস্তু গোটেইখিনি লগাই লগত ওচৰত থৈহে সুন্দৰভাৱে খুলিবা ক'ব নোৱাৰি কাৰ নচিবত কি আছে তোমাক খুলিব দিবও পাৰে আৰু মই আগৰ ভিডিঅ'ত কৈছোঁ যে যি এটা চকা খুলিব হ'লে আমি কেনেধৰণৰ খুলিব লাগিব তাৰ মই বুজাই দিছোঁ যে ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ সেই মোৰ আগৰ ভিডিঅ'বিলাক চাবা সুন্দৰভাৱে বুজাই দি আছে সকলোখিনি বুজি পাবা আৰু তেতিয়া সুন্দৰভাৱে তোমালোকে এতিয়া নেক্সট কুৱেশ্যন সুধিছে কি আপোনালোকক গিয়াৰৰ কথা সুধিছে গিয়াৰ আমাৰ এখন গাড়ীত গিয়াৰ কেইটা থাকে এতিয়া গিয়াৰ কথা সোধালৈকে তোমালোকে যে কৈ নিদিবা ছাৰ আমাৰ গাড়ীখনত 5টা গিয়াৰ থাকে 6টা গিয়াৰ থাকে এনেকৈ কৈ নিদিবা সুন্দৰভাৱে ক'বা ছাৰ আমাৰ কি হয় ফৰৱাৰ্ড আৰু ৰিৱাৰ্ছ আগলৈ যাবলৈ আমাৰ গাড়ীৰ গিয়াৰ আছে আৰু পিছলৈ যাবলৈ আমাৰ গাড়ীখনত গিয়াৰ আছে সেইকাৰণে ক'বা যে কি আমাৰ ছাৰ বোলে ফৰৱাৰ্ড গিয়াৰ 5টা আছে আমাৰ বলো গাড়ীখনতে ধৰি লৈছোঁ এক্সাম্পল ফ্ৰণ্ট গিয়াৰ আগলৈ যোৱা গিয়াৰ হ'ল আমাক এটা 5টা আৰু পিছলৈ যোৱা গিয়াৰ এটা এনেকৈ সুন্দৰভাৱে বুজাই দিবা কথাটো যে তুমি কৈ নিদিবা ছাৰ আমাৰ 5টা গিয়াৰ আছে আৰু 6টা গিয়াৰ আছে এনেকৈ কৈ নিদিবা মই যিভাগে কৈছোঁ সুন্দৰভাৱে কৈ দিবা যে তেওঁ বুজি পাব যে হয় ল'ৰাজনে জানিছে যে গিয়াৰ আচলতে আমাৰ কেইটা থাকে 2টাই থাকে ফ্ৰণ্ট আৰু বেক তাৰে কি হৈছে ফ্ৰণ্টত 4টা বা 5টা থাকে বা বেগত আমাৰ এটা থাকে এনেকৈ সুন্দৰভাৱে বুজাই দিবা এনেধৰণৰ আৰু কুৱেশ্যন আছে তোমালোকৰ মাজত লৈ আহিছোঁ যে মই আগতে কৈছোঁ যে কি ডিফেন্সিয়েলৰ কথা সুধিছে মই ফোনাফোনিকৈ গম পাইছোঁ কালি ভিডিঅ' দিয়া ল'ৰাজনে মোক ফোন কৰিছে মোৰ চিনাকি দাদা তুমি সুন্দৰভাৱে বুজাই দিলে ডিফেন্সিয়েলৰ কথা মোক সুধিলে মই সুন্দৰভাৱে পাছ কৰিলোঁ মোৰ ধন্যবাদ ভাল কথা আৰু পপুলাৰ চাপ তাৰ কথা সুধিছে নেক্সট কুৱেশ্যন কি আমাৰ ইঞ্জিন অইলত যেতিয়া আমি ইঞ্জিন অইল ভৰাম ইঞ্জিন অইলৰ কাম কি সেনেকুৱা কুৱেশ্যন সুধিছে যিখিনি মই আপোনাৰ নেক্সট ভিডিঅ'ত মই লৈ আহিম কুৱেশ্যন আৰু আনচাৰ আৰু তোমালোকক সুধিছে কি পেট্ৰল ইঞ্জিন আৰু ডিজেল ইঞ্জিনৰ কিবা পাৰ্থক্য আছে নেকি বা পেট্ৰল ইঞ্জিনটো আমাৰ কেনেকৈ ষ্টাৰ্ট হয় বা ডিজেল ইঞ্জিনটো আমাৰ কেনেধৰণৰ ষ্টাৰ্ট হয় এনেকুৱা ধৰণৰ কথা সুধিছে মই সকলো কুৱেশ্যন আনচাৰ আৰু আজি আকৌ ফোনাফোনিকৈ কালেকশ্যন কৰিম যে যিখিনি ল'ৰাই পৰীক্ষা দিব গৈছিলে সকলোখিনি মই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু মোৰ ফালৰ পৰা মই লৈ আহিম কিছুমান কুৱেশ্যন আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে কমেণ্ট কৰিব নাপাহৰিব মই আপোনালোকৰ যিবিলাক মনত থাকে কুৱেশ্যন সেইবিলাক যদি লিখি দিয়ে মই সুন্দৰভাৱে আপোনালোকৰ মাজলৈ লৈ আহিম কুৱেশ্যন মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যেন এনেকুৱা ধৰণৰ মৰম দিলে মই উৎসাহ পাওঁ এনেকুৱা ধৰণৰ আপোনাৰ নতুন ভিডিঅ' লৈ আহিবলৈ ছাবস্ক্ৰাইব কৰি নাপাহৰিব আজিলৈ মোৰ ভিডিঅ'টো ইমানতে ধন্যবাদ